ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শীঘ্ৰে আৰম্ভ হ'ব কাৰ্বি ভাষাৰ চাৰ্টিফিকেট কোৰ্ছ। টিফু চহৰত পুনৰ চুৰৰ উপদ্ৰৱ। ব্যৱসায় প্ৰতিষ্ঠান পেনাছনিকৰ পৰা ৪২-৪৫ লাখ টকাৰ সামগ্ৰীৰ লুট। শিৱবাৰী মন্দিৰতো লুট। পাৰ্বত্য জিলা কাৰ্বি আংলঙত ফুলজাৰু বৃহৎ সিন্ডিকেট। তুলিয়াম ৰংহাঙৰ নেতৃত্বাধীন কাৰ্বি পৰিষদ চৰকাৰে মাধমাৰ সোধাইছে সাধাৰণ কৃষক ৰাইজক। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰমজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শীঘ্ৰে আৰম্ভ হ'ব কাৰ্বি ভাষা অধ্যয়নৰ চাৰ্টিফিকেট কোৰ্ছ। এই লৈ মঙলবাৰে বিশ্ববিদ্যালয় ভাষা অধ্যয়নৰ বিভাগত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। পুৱা 10 বজাত আৰম্ভ হোৱা এই সভাত কাৰ্বি ভাষাৰ অধ্যয়নৰ বাবে ছমহীয়া এখন চাৰ্টিফিকেট কোৰ্ছৰ বিষয়টোৰ ওপৰত 3 ঘণ্টা জুৰি বিস্তৃত আলোচনা কৰা হয়। ইতিমধ্যে এই ছমহীয়া কোৰ্ছৰ বাবে পাঠ্যপুথি সাজু হোৱাৰ লগতে ছপাৰ কামো আগবাঢ়ি থকাৰ লগতে পাঠ্যপুথি ডিফুত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব বুলিও কাৰ্বি লেংগুৱেজ ডেভেলপমেণ্ট বৰ্ডৰ তৰফৰ পৰা বিশ্ববিদ্যালয় ভাষা বিভাগে জানিব দিয়ে। বিশ্ববিদ্যালয়ত এই ছমহীয়া কোৰ্ছৰ অধ্যয়নৰ বাবে শিক্ষাদান কোনে কৰিব আৰু কাৰ্বি ভাষা শিকাৰ ইচ্ছুক ব্যক্তিসকলে কোৰ্ছটোৰ শিকাৰ বাবদ নামভৰ্তি মাচুল কিমান হ'ব ইত্যাদিৰ ওপৰতো আলোচনা বিলোচনা কৰা হয়। উল্লেখ্য, এই সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয় আদালত আৰু কাৰ্বি লেংগুৱেজ ডেভেলপমেণ্টৰ সদস্য লংচিং তেৰণ, খগেন ইংটি বিশেষ অতিথি ছয়সিং ৰংপি, উপৰিও কাৰ্বি লেংগুৱেজ অধ্যয়নৰ বৰ্ডৰ অধ্যক্ষ ডাঃ অৰ্পণা কোঁৱৰ, JB কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক জ্যোতিৰেখা ডেকা শইকীয়া, ডাঃ বিশ্বজিৎ ব্ৰহ্ম প্ৰমুখ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। টিফু চহৰত পুনৰ চুৰৰ উপদ্ৰৱ। চুৰ এবাৰ কম দামী চুৰ নহয়, একেবাৰতে কেইবা লাখ সামগ্ৰী লুট কৰা চুৰৰ ষ্টেটাছ থকা চুৰ। এই ষ্টেটাছ থকা চুৰৰ দ্বাৰাই যোৱা নিশা সংগঠিত কৰিলে ব্যৱসায় প্ৰতিষ্ঠান পেনাছনিক ৪২ পৰা ৪৫ লাখ টকাৰ মূল্যৰ সামগ্ৰীৰ চুৰ কাৰ্য। আৰু চহৰৰে শিৱবাৰী মন্দিৰৰ পৰাও একে নিশাতে সংগঠিত চুৰি কাৰ্য। কিন্তু এই দুই চুৰ কাৰ্য কাকতলীয়া সংযোগ নে দুই চুৰি কাৰ্যৰ সৈতে চুৰৰ উভয়ৰ মাজত সংযোগ আছে সেয়েহে জানিব পৰা হোৱা নাই, যদিও আৰক্ষী তদন্ত এই কথা শীঘ্ৰে ওলাই পৰিব। ডিফু মেম্বাৰ হোষ্টেলৰ সন্মুখত পেনাছনিক দোকান। এইখন ব্যৱসায় প্ৰতিষ্ঠানটোৰ পৰাই যোৱা নিশা অঘাইটং চুৰে আৰক্ষী টহল অব্যাহত থকাৰ মাজতো সংগঠিত কৰে চুৰিকাণ্ড। চুৰিকাণ্ড সাধাৰণ নহয়, একেলগে ৪২ পৰা ৪৫ লাখ টকাৰ সামগ্ৰী লুট কৰিব পৰা চুৰ যে সাধাৰণ চুৰ নহয়, একেবাৰে ষ্টেটাছ থকা চুৰ। সেয়েহে ১০০০-২০০০ সামগ্ৰী চুৰ কৰা নাই, কৰিছে প্ৰায় ৫০ লাখ টকা। পেনাছনিক ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী অশোক গুপ্তাৰ মতে দোকানসমূহৰ চাটাৰ বনোৱা কোনো পাৰ্গত ব্যক্তিয়েহে এনেদৰে হাত সাৰে ভৰি সাৰে চাটাৰ খুলি চুৰি কাৰ্য সংগঠিত কৰিব পাৰিব। অৰ্থাৎ চুৰ অলপো এলাপেচাবিধৰ চুৰ হ'বই নোৱাৰে। এইকেইদিন কণ্টিনিউছ ঘটনা হৈ আহি আছে। আজি আপুনি চাব কোনো এটা দোকানী মোবাইল দোকানীয়ে ছেফ প্ৰত্যেকবাৰ মই FIR দি আছোঁ, কিন্তু কোনো এটা সিদ্ধান্ত ওলোৱা নাই। এডমিনিষ্ট্ৰেশ্যনে অলপ সেইখিনি গুৰুত্ব দিয়ক, কিয় এইটো মোৰ দোকান নহয়, প্ৰায় আপোনাৰ থ্ৰু আউট দ্য মাৰ্কেটত সেইখিনি চলি আছে। আনহাতে সেই একে নিশাতে শিৱবাৰীত থকা শিৱ মন্দিৰৰ ডনেশ্যন বক্সৰ পৰাও অঘাইটং চুৰে উঠাই লৈ গ'ল যোৱা বুলি মন্দিৰৰ কৰ্তৃপক্ষই জানিব দিয়ে। সেই দুই চুৰ কাৰ্যৰ মাজত কি সম্পৰ্ক আছে এতিয়ালৈ আৰক্ষীয়ে উলিয়াব পৰা নাই। কিন্তু ডিফু চহৰত এইদৰে বিগত কেইবাদিনৰে পৰা মাজে সময়ে সংঘটিত হৈ অহা চুৰ কাৰ্যত তদন্ত কৰি ডিফু আৰক্ষীয়ে এতিয়ালৈ এটা চুৰকো কৰায়ত্ব কৰিব নোৱাৰা কাৰ্যক ডিফু চহৰৰ সৰ্বত্ৰ গৰিহণা দিছে আৰক্ষী বিভাগক। কিয়নো আজিলৈকে চহৰৰ আৰক্ষীয়ে এটা চুৰকো কৰায়ত্ব কৰিব সক্ষম নোহোৱাৰ কথাটোৱে আগন্তুক দিনবোৰত এইদৰে চুৰৰ দলক সাহস যোগোৱাৰ দৰে হৈছে বুলি আলোচনা বিলোচনা কৰিছে একাংশ সচেতন আৰু চিন্তাশীল মহলে। পাৰ্বত্য জিলা কাৰ্বি আংলঙত ফুলজাৰু বৃহৎ সিন্ডিকেট। তুলিয়াম ৰংহাঙৰ নেতৃত্বাধীন কাৰ্বি পৰিষদৰ চৰকাৰে মাধমাৰ সোধাইছে জিলাখনৰ সাধাৰণ ৰাইজক। পানীদৰাত বিক্ৰী কৰিবলৈ বাধ্য হৈছে ফুলজাৰু। ভুক্তভোগী ৰাইজক ওচৰলৈ গৈ এই বিষয়ে বুজ ল'লে কাৰ্বি ছাত্ৰ নেতা চেমছন তেৰণে। পশ্চিম কাৰ্বি আংলঙৰ জিৰিকেণ্ডেঙত কাৰ্বি ছাত্ৰ সংগঠন আৰু ফুলজাৰু কৃষকৰ মাজত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ সভা।
দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা এক ৰাষ্ট্ৰ আৰু এক কৰ সম্পৰ্কে যেন কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰে তিলমানো গুৰুত্ব প্ৰদান নকৰে কাৰ্বি আংলং তুলিৰাম ৰংহাং পৰিষদ চৰকাৰে অনুমোদন প্ৰদান কৰা মহলদাৰসকলৰ দৌৰাত্মত মূৰে কপালে হাত দিব লগাত পৰিছে ঝাৰু কৃষকসকল মহলদাৰে উচিত মূল্য প্ৰাপ্তিৰ পৰা বঞ্চিত কৰিছে ফুল ঝাৰু কৃষকসকলক উপায় নাপায় বহুতো কৃষকে নিজৰ কেঁচা ঘাম মাটিত পেলাই উৎপাদন কৰা ঝাৰু পানীৰ দৰত বিক্ৰী কৰিবলগীয়াত পৰিছে আৰু সেয়েহে বহু কৃষকে ঝাৰু খেতি মাটিতে শুকুৱাই পেলাইছে মেঘালয়ৰ পৰা অহা ঝাৰু ব্যৱসায়ীসকলে প্ৰতি 1 কেজি ঝাৰুৰ মূল্য 25 পৰা 30 টকা দিয়াৰ পৰিৱৰ্তে কাৰ্বি আংলঙৰ স্থানীয় মহলদাৰসকলে কেৱল 10-15 টকাত ক্ৰয় কৰিছে মহলে যেটো টকাৰ যে লয় আছে ইনডাইৰেক্টলি অৰ ডাইৰেক্টলি যেটো লয় আছে হেতু বিষয় লৈ আমি সোৰ্সৰ পৰা পোৱামতে 10 টকা প্ৰত্যেক কিলো তাৰ মানে হেৰি কৰি আছে হেগতিকে আমি এই বছৰৰ কাৰণে আমি অলপ ৰিলেক্সেশন দিম কাৰণ টেন্ডাৰ মাৰা হৈ গল গতিকে যত নেকি 10 টকাৰ জাগাত এই কাউন্সিলৰ যেটো অৰ্ডাৰ মতে 5 रुपीस হেতু মতে আমি মহলক আমি এপিল কৰিম যে হেতুৰ পৰা ওপৰত যাতে নলয় কিন্তু অহা বছৰৰ পৰা কিন্তু এই টেন্ডাৰ সিস্টেমত কাউন্সিলত পুৰা বাতিল হ'ব লাগে হেতু আমি ৰাইজৰ আগত আমি আলোচনা কৰি Sontos ni ritum avia chipi thailo lan penseta men ritum ki claim ka chipidu aprang pen ador kidu english plikap poket ni ritum chuyor long la so joini pensi usomara phanta ni ritum ta pacar liye phan kapanong pininga singkana bangke ningkan hinia por bangke ar pegadora vedet han suadora vedet a joini pen ni ritum usomara phanta pacar li theke de lo malong si chibi pon thailo non pacar li ar pegador nang ka phang hodun la joini kuman malone ki chok che bandri tume chini dunde derlo seta me ahogalam ke bipariat tumlone malik tumlone ar phek nange nam chini ne derlo seta chujor chulang bangandri tume chujor long vek nangji poisa tangka andri tum taken ইফালে অধিক মূল্য দি ক্ৰয় কৰিব বিচৰা বহিৰাজ্যৰ ব্যৱসায়ীসকলক বিক্ৰী কৰিবলৈ বাধা প্ৰদান কৰি আহিছে তুলিৰাম ৰংহাঙৰ পৰা অনুমোদন লাভ কৰা মহলদাৰসকলে এনেদৰে সুখন নিষ্পেষণত লাগি গৈছে তুলিৰাম ৰংহাঙৰ দালাৰূপী মহলদাৰে আনহাতে তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰে সিন্ডিকেট ৰাজৰ তীব্ৰ প্ৰতিবাদ জনাই পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিনডেঙত 5 মাৰ্চত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় কাৰ্বি ছাত্ৰ সন্থাৰ জিৰিকিনডেং শাখাই আয়োজন কৰা সভাত ছাত্ৰ সন্থাটোৰ কেন্দ্ৰীয় সভাপতি ছেমছন টেৰনে অংশগ্ৰহণ কৰি ফুলঝাৰু কৃষকসকলৰ সমস্যাৰ বুজ লয় উক্ত সভাত ছাত্ৰ নেতাগৰাকীয়ে পৰিষদ চৰকাৰে কৃষকক শোষণ চলোৱা হততামূলক নীতিক তীব্ৰ গৰিহণা দিয়ে খেৰনিৰ পৰা জেছন ইংঘিৰ ৰিপৰ্ট কাৰ্ড নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेंते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ এছডি ৰিভাৰ টাটা টিস্কন এছডি ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ কাজ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেচন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত সম্প্ৰতি কাৰ্বি আংলং জিলাত দিনে দিলে বৰ্ধিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা
আৰু এই পথ দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত তৎপৰ হৈ কাৰ্বি আংলঙত নতুনকৈ যোগদান কৰা জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তই গ্ৰহণ কৰিছে কেইবাটাও জৰুৰী পদক্ষেপ এই পৰা সমগ্ৰ কাৰ্বি আংলঙতে ভাৰতীয় মৌজাদাৰী অধীনৰ 144 ধাৰা আইন বলবৎ কৰিছে এক নিৰ্দেশনাৰ যোগে হেলমেট অবিহনে স্কুটি আদি বাহনৰ চালকে বাহন চলাব নোৱাৰিব অনুজ্ঞাপত্ৰবিহীনভাৱে বাহন চলাব নোৱাৰিব মূৰত হেলমেট নিপিন্ধা বাহন চলাব নোৱাৰিব কোনো পেট্ৰল বা ডিজেল ডিপুৱেট পেট্ৰল বা ডিজেল বিক্ৰী কৰিব নোৱাৰিব খটখটি ছাত্ৰ নেতাৰ দ্বাৰা অসৎ উদ্দেশ্যত ঘূৰি ফুৰা যুৱক যুৱতীক ধৰি আৰক্ষী থানাত গতালে কাৰ্বি ছাত্ৰ সংগঠনৰ কেইগৰাকীমান নেতাই আৰক্ষী থানাৰ অন্তৰ্গত পালিজান ৰামছ গাঁও এলেকাত সংঘটিত হয় এই ঘটনা বিৱৰণী মতে SYJ আৰু KSA ছাত্ৰ সংগঠনৰ নেতা ক্ৰমে থমছন ৰংপি ৰকি টকবিয়ে সন্ধিয়া প্ৰায় 5 বজাত ডিপুৰ পৰা বুকাজনৰ নিজৰ গৃহমুখে গৈ থকা অৱস্থাত NL 07R2893 নম্বৰৰ বাইক এখন ৰামছ গাঁৱৰ ৰৈ থকা দেখি সন্দেহবশতঃ তদন্ত কৰাত এইদৰে ধৰা পৰে যুৱক যুৱতীহাল আৰু হালকে গতাই দিছে চটলেংৰি আৰক্ষী চকীত দ্বিতীয় যুৱকজনৰ নাম ফুলা গৌতম আৰু যুৱতীৰ নাম মিছ তলিৰ কিশোৰ লিংগাধৰ গৌতমৰ পুত্ৰ ভোলা গৌতমৰ লাহৰীজানত ঘৰ আৰু বিবাহ কিশোৰৰ পুত্ৰী তলিৰ কিশোৰৰ নাগালেণ্ড LRG কলনীত ঘৰ বুলি জানিব পৰা গৈছে বুকাজনৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ আধুনিক বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰে বতাহৰ পৰশ নলগা এখন দলঙৰ কাহিনী দলংখন আছে পশ্চিম কাৰ্বি আংলঙত বিশাল আৰু মনোৰম নদীখনৰ ওপৰত আছে এই দলং কেইডালমান বাঁহৰ খুঁটা আৰু তাৰ ওপৰত পাৰি দিয়া কেইডালমান বাঁহৰ তামোলেৰে বন্ধা জোৰা দিয়া অংশত দলংখন দেখি তাহানি বুঢ়ী আইতাৰে মুখেৰে শুনা সাধু কথাৰ দৰে সেই বুকাৰে লুটুৰ পুটুৰি খেলি নৈৰে কাষত অতিবাহিত কৰা জীৱন যাত্ৰাৰ কথা আপুনি মই মনত পেলাবই লাগিব ক'ত আছে এই দলং চাহক এই বিশেষ ৰিপৰ্ট দৃশ্যলৈ মন কৰক দুই পাৰৰ মনোৰম প্ৰকৃতিক সৌন্দৰ্যৰ মাজেৰে ধীৰ গতিৰে বৈ যোৱা এয়া কাৰ্বি জাতিৰ বহু ঐতিহ্য বহন কৰা এইখন কাৰ্বি লাংপি নদীখনৰ নাম জানিব পাৰিয়ে আটাই অনুমান হৈ গৈছে এয়া পশ্চিম কাৰ্বি আংলঙৰ বৈঠালংছ এলেকাত আছে এই নদী আৰু এই লাংপি নদীৰ ওপৰতে সজা আছে এই বাঁহৰ দলং ঠিক নহয় এনে ধৰণৰ বাঁহেৰে সজা দলঙক কোৱা হয় সাকু লাংপি নদীৰ ওপৰত সাজি দিয়া এই ধৰণৰ সাকুৰ ওপৰেৰে বছৰ বছৰ ধৰি ইপাৰ সিপাৰ কৰি আহিছে নদীপৰীয়া গঞাই বৈঠালাংছৰ পৰা 3 কিলোমিটাৰ ভিতৰত থকা বৃহত্তৰ লংৰে এলেকাৰ ৰাইজে এইখন সাকুৰ ইপাৰ সিপাৰ কৰি বহি জগতৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছে কাৰ্বি পৰিষদীয় দুৱাৰ আমলা আৰু চচেং সমষ্টিৰ মাজেৰে বৈ যোৱা এই লাংপিৰ ওপৰেৰে বৃহত্তৰ লংৰে ৰাইজে জীৱন যাত্ৰা কৰি আহিছে বছৰ বছৰ ধৰি এই অঞ্চললৈ নিৰ্বাচনৰ সময়ত কেতিয়াও ৰাজনৈতিক নেতাসকল অহা নাই এনে নহয় আহে আৰু নিৰ্বাচন সভাবোৰত লাংপিৰ ওপৰেৰে মজবুত দলং এখন সাজি দিয়াৰ প্ৰতিশ্ৰুতি দি যায় আৰু প্ৰতিশ্ৰুতি এখন কাঠৰ বা RCC দলং সাজি দিয়াৰ কথা নহয় প্ৰতিশ্ৰুতি দিছিল এইখন নদীৰ ওপৰেৰে এখন হেংগিং ব্ৰিজ অৰ্থাৎ উলুমা দলং সাজি দিয়াৰ কথা কিন্তু ৰাজনৈতিক নেতাসকলৰ প্ৰচলিত নীতিৰ দৰে নিৰ্বাচন গ'ল সকলো প্ৰতিশ্ৰুতি মাথো খালু বালু খোলাকুটিৰ তাল হ'ল চাওক এই খুঁটাটিলৈ ইয়াত কিবা সংখ্যা লিখা আছে এয়া হেনো তথাকথিত হেংগিং ব্ৰিজৰ সজাৰ বাবে কৰি দিয়া প্ৰতীক চিহ্ন কিন্তু এয়া মাথো সহজ সৰল ৰাইজক আভুৱা ভাৰী দিয়া কৌশলহে কাৰ্যত ৰূপায়ণ কৰা সদৃশ্য নাছিল কাৰ্বি পৰিষদীয় চৰকাৰখনৰ তথাপি বৃহত্তৰ লংৰে অঞ্চলৰ ৰাইজে এতিয়াও আশাবাদ চাই আছে পৰিৱৰ্তনকামী বিজেপি চৰকাৰখনে 10 খোজ আগবাঢ়ি আহি এইখন এলেকাৰ উন্নয়নৰ স্বাৰ্থত সহায়ৰ হাত আগবঢ়াব বুলি স্পেচিয়েল ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ